আজি আমাৰ তামোলপুৰৰ এক্স সাৰ্ভিসমেন বিলাকে মোক কৈ আছিলে তেওঁলোকৰ অসম ভিত্তিক যে কমিটি আছে ভেটাৰান মানে এক্স সাৰ্ভিসমেন বিলাকৰ যে এছ'চিয়েশ্যন ফেডাৰেশ্যন ইয়াত সাধাৰণ সভা হ'ব সেই হিচাপে আজি মই ইয়াত আহিছোঁ। ভালেই লাগিল সব এক্স সাৰ্ভিসমেনৰ তেওঁলোকৰ কমিটিৰ বিষয়ববীয়া আৰু সকলো সদস্য আহিছে। এক্স সাৰ্ভিসমেন হ'ল আমাৰ ভাৰতত যিসকলে প্ৰাক্তন সৈনিক তেওঁলোকৰ অনুষ্ঠানৰ তেওঁলোকৰ পৰিয়ালবিলাকৰ অনুষ্ঠান তেওঁলোকক মানে চৰকাৰে এটা মৰ্যাদা দি থৈ দিছে আৰু চাকৰিৰ পিছতো তেওঁলোকৰ বিভিন্ন সুবিধা অসুবিধাবিলাক চৰকাৰে চায় আৰু তেওঁলোকৰ বয়স থকাখিনিক চৰকাৰে চিভিল ছাৰ্ভিচবিলাকতো মানে চিভিলৰ যিখিনি কাম আছে কৰ্ম আছে তাতেও কৰ্ম সংস্থাপন দিয়াৰ ব্যৱস্থাটো আছে, যিটো এছ'চিয়েশ্যন হিচাপে তেওঁলোকে সেইবিলাক চাই থাকে। মাজে সময়ে এক্স সাৰ্ভিসমেনবিলাকৰ তৰফৰ পৰা দেশৰ কাৰণে প্ৰয়োজন হ'লে তেওঁলোকৰ যিবিলাক ভাল কৌশল আছে ভালদৰে আগত পাৰফৰ্মেঞ্চ কৰিছিল তেওঁলোকক পুনৰ মানে দেশৰ আপোনাৰ মানে সুৰক্ষাৰ কাৰণেও মানে ব্যৱহাৰ কৰে আৰু তেওঁলোকেও বিনা মানে সংকোচ সেইবিলাকত গৈ বহুত পুনৰ মানে যুদ্ধবিলাকতো ভাগ লোৱা আৰু বিভিন্ন বিপদৰ সময়ত মানে সহায় কৰা সেইবিলাক উদাহৰণ আছে। গতিকে আমাৰ তামোলপুৰতো এক্স সাৰ্ভিসমেন তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ কামটো কৰি আছে আৰু আজি তেওঁলোকে মানে নিজৰ বেদি আৰু বাহিৰতো সমাজৰ কাৰণে কিবা আৰু সহায় কৰিব পাৰে নেকি এই বিষয়বিলাকো তেওঁলোকে চাই আছে আৰু কিছুমান কাম অলৰেডি আৰম্ভ কৰিছে। মই ভাবোঁ আজিৰ অনুষ্ঠানৰ পিছত নিশ্চয়কৈ তেওঁলোকে তেনেকুৱা ধৰণৰ আৰু বহুত কাৰ্যকৰী ল'ব মানে কাৰ্যসূচী ল'ব, যিটো কাৰ্যসূচী কাৰ্যকৰী কৰাৰ লগে লগে এক্স সাৰ্ভিসমেন মাত্ৰ নহয় সাধাৰণ মানুহৰ মাজতো বহুখিনি উপকাৰ হ'ব।